यस तो जी आप जो अमाउंट रिचार्ज किया है रिचार्ज करने वाला अमाउंट से 50% का बोनस आपको मिल जाएगा सर जी। हाँ आप मिनिमम 100 रुपये से रिचार्ज कर सकते हैं। सोचिए आप 100 रुपये रिचार्ज करेंगे तो सर जी आपको 150 मिल जाएगा। कितना कितना सुनिए सुनिए 100 रुपया करूँगा तो कितना मिल जाएगा? 100 रुपये रिचार्ज करेंगे तो सर जी आपको 150 मिल जाएगा। अच्छा ठीक है और बाद में ऊपर से बोलिए और कितना ज़्यादा भरूँगा तो कितना ज़्यादा आएगा ये बोलिए। क्या जी? और मतलब और बोलिए 100 रुपया तो 50 आएगा, अगर मैं 1000 मतलब कर दूँ तो 1000 रिचार्ज करेंगे तो आपको 1500 आ जाएगा। 2000 रिचार्ज करेंगे तो 3000 ठीक है वो वगैरह 50% का बोनस आ जाएगा। ठीक है मैं अभी मतलब सुनिए मैं अभी अगर रिचार्ज कर दूँ तो कितने दिन में पैसा वापस मिलेगा? जी आप अभी रिचार्ज करेंगे तो 50 मिनट के अंदर बोनस अमाउंट मिल जाएगा। इसके बाद आप पैसे विड्रॉ कर सकते हैं। 50 मिनट के अंदर 5000 मिल जाएगा। ठीक है हाँ जी हाँ हाँ मैं आपको व्हाट्सएप पे डिटेल्स भेज रहा हूँ। व्हाट्सएप और एक बात बताइए, अगर मैं 5000 मिल जाएगा और 1000 कब मिलेगा? क्या जी? 1000 कब मिलेगा? 1000 क्या? मतलब वो मैं मतलब 1000 का जब करूँगा ना तो अच्छा अच्छा तो सर जी उसी लिंक के अंदर जाकर आपके मैप नया अपडेट के साथ डाउनलोड कर सकते हैं और रिचार्ज करके हमें रिचार्ज हिस्ट्री का स्क्रीनशॉट भेजिए। इसके बाद 15 मिनट के अंदर वो बोनस अमाउंट आपको दिला देंगे वहाँ साइड पे। ठीक है ना? कोई दिक्कत आएंगे तो हमें व्हाट्सएप पे बता दीजिए सर जी, हम आपको सभी समाधान कर देंगे। ठीक है ना? তো নমস্কাৰ প্ৰিয় ভিউৱাৰসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে দুষ্কৃতিকাৰী আমাৰ লগত কেনেকুৱা ধোকাবাজি কৰি আছে। লাইভ কম্প'চাৰত আমি এতিয়া সোমাইছোঁ। আমাৰ হাতত সম্পূৰ্ণ কল ৰেকৰ্ডিং আছে। আমি আপোনালোকক কল ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছোঁ। আপোনালোকে নম্বৰটো শুনক আৰু এনেকুৱা যদি কোনোবা যদি দুষ্কৃতিকে আমি নম্বৰটো আপোনালোকৰ মাজত ইতিমধ্যে পাব্লিছ কৰি আছোঁ। আপোনালোকক আমি নম্বৰটো দেখুৱাই আছোঁ। আপোনালোকে প্ৰথমতে সেই কল ৰেকৰ্ডটো আপোনালোকে শুনা পাইছে আৰু কল ৰেকৰ্ডিঙত তেওঁ কি কৈছে সম্পূৰ্ণ আমি আপোনালোকক শুনাই লৈছোঁ। এয়া হৈছে দিল্লীৰ পৰা তেওঁ কল কৰিছে বিশেষকৈ। গতিকে আপোনালোক এনেকুৱা ধৰণৰ ক্ৰাইমৰ এনেকুৱা ধৰণৰ দুষ্কৃতিৰ পৰা আপোনালোকে ৰেহাই পাবৰ কাৰণে আজিৰ এই বিশেষ ভিডিঅ'টো আমি আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। এই আপোনালোকে নম্বৰটো আমি কৈ দিছোঁ, আপোনালোকে নম্বৰটো নোট কৰি ৰাখক 7435247763। আৰু আমাক কি অফাৰ দি আছে জানেনে? আমি যদি 1000 ৰিচাৰ্জ মাৰোঁ তেতিয়াহ'লে আমাকে ৰিটাৰ্ণ মাত্ৰ 15 মিনিটৰ ভিতৰত আমাকে 5000 টকা তেওঁ পুনৰ ঘূৰাই দিব। আৰু 1000 যিটো আমি ৰিচাৰ্জ কৰিম সেই 1000টো আমাকে ৰিটাৰ্ণ দি দিব। এনেকুৱা ধৰণৰ দুষ্কৃতিৰ পৰা আপোনালোক কেনেকৈ ৰক্ষা পাব? গতিকে আমাৰ বহুতো সহজ সৰল লোক আছে, তেওঁলোকে কি কৰে পটককৈ ৰিচাৰ্জ কৰি দি দিয়ে। আপোনালোকে যাব লাগিব হোৱাটছআপৰ সহযোগত আমাকে তেওঁ সেই এপটোৰ লিংকো দিছে, সকলো দি দিছে আমাৰ পৰা টকা কাঢ়ি নিবৰ কাৰণে। আৰু লিংকটোত যদি আমি ক্লিক কৰোঁ ন তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ ডিটেইলছ আমাৰ একাউণ্টটো সম্পূৰ্ণ খালী কৰি দিব এইজন দুষ্কৃতিকাৰী। আৰু তেওঁ দিল্লীৰ পৰা কৈছে আৰু তেওঁ কোম্পানীটোৰ নাম কি কৈছে? এই কোম্পানীটোৰ নাম হৈছে সাৰা কোম্পানী বুলি। আৰু তেওঁৰ হোৱাটছআপৰ ডিবিটো স্ক্ৰীনশ্বটো নলয়, ফাইনেন্স ছাৰ্ভিচ বুলি। এই আপোনালোকে চাওক কোম্পানীৰ লোক এনেকুৱা থাকে নেকি? প্ৰথমতে আপুনি এইটো চাওক কিমান ভয়ংকৰ তেওঁলোকে আমাক চলাই আছে, আমাৰ লগত তেওঁলোকে ক্ৰাইম কৰি আছে। গতিকে এনেকুৱা ধৰণৰ যদি ভুল আপোনাৰ ওচৰত আহে তেতিয়াহ'লে আপোনালোকে 1930 নম্বৰত আপোনালোকে অভিযোগ কৰিব। আৰু এনেকুৱা ধৰণৰ ব্যক্তিসকলক আপোনালোকে বলক মাৰি ক'ব। আপোনালোকে কোনো ধৰণৰ কোনো পৰ্যায়ে আপোনালোকে লিংকটো ক্লিক নকৰিব, কৰিলে আপোনাৰ একাউণ্টৰ সমূহ ধন তেওঁলোকে কাঢ়ি লৈ যাব। খুবেই দৰকাৰী ভিডিঅ'ত আপোনালোকে একদম শ্বেয়াৰ কৰিব, একদম শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।